বাপৰে বতৰ চাওক একোৱে দেখিব নোৱাৰি দেখিছেনে পাহাৰ চাহাৰ একো দেখিব পৰা নাই পুৰা হাৱা ঠাণ্ডা ঠাণ্ডা ভিতৰতে সোমাই গৈছে দেখিছেনে কেনেকৈ ডাৱৰবিলাক সোমাই গৈছে চাওক নহ'লে কিমান মুকলি থাকে এডোখৰ ইফালে পৰা ইফালে দেখি থাকি অহ ঠাণ্ডা 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 কুল কুল হাই হেল্ল' নমস্কাৰ মই মুন্মিয়ে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে চাগে আৰু আমাৰো বৰ্তমান ভালে আৰু বহুত কেইদিনে হ'ল ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ আৰু কাৰণ মানে আমাৰ সম্বন্ধীয় পৰিয়ালৰে হয় পৰিয়ালৰ আপোনাৰ খুৰাদেউ বোৱাৰী এগৰাকী ঢুকালে মানে মোৰ সম্বন্ধীয় জা হ'ব তেখেত ঢুকাল আজি প্ৰায় 11 দিন মানেই হৈছে তো ভিডিঅ' দিবলৈ মন নগ'ল আৰু কিনো ভিডিঅ' দিম ন ভাল নালাগে ভিডিঅ' দিবলৈ সেইটো বাবে ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱাই নাই আজি ভাবিছোঁ এটা সৰু ভিডিঅ' এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ কিনো কৰোঁ দেখুৱাওঁ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো হিট কৰি ল'ব তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বলক তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এখেত কামলৈ গ'ল আৰু এতিয়া মই চাহ খাই আছোঁ বেটাকো দিছোঁ গাখীৰ পানী এটোপা এনেকৈ আৰু তাক পিঠা দুটামান বনাই দিছোঁ নহ'লে নাখায় সি বিচনাখন চাওকচোন কি অৱস্থা কৰি ৰাখিছে বলক আকৌ লগ পাই আছোঁ আপোনালোকক এয়া চাওক বাহিৰলৈ অলপ দেখাই দিছোঁ এতিয়া বতৰটো অলপ ভালেই বাৰু ক'ব নোৱাৰি খন্তেকতে একদম কিবা কৰি পেলাব আপোনালোকক দেখুৱাম যদি হয় এতিয়া ভাতৰ যোগাৰ কৰিছোঁ ইয়াতে আলু বইল দি দিছিলোঁ হৈ গ'ল আৰু এইখিনি চাওক এইখিনি মই পুৰিলোঁ পুৰাটো নেদেখালোঁ এতিয়া মই এইখিনি পিটিকা বনাই খাব লাগিব এই আলু উলিয়ালোঁ তাৰপিছত এয়া বেঙেনা বিলাহী পিঁয়াজ আদা তাৰপিছত জলকীয়া দুটা পুৰি লৈছোঁ এইখিনি এতিয়া মই ঠিক কৰি ল'ম এইখিনি চাওক হৈ গ'ল এতিয়া মই এইখিনি পিটিকিম কাঁহী এখনত এতিয়া ইয়াতে নিমখ অকণমানে মিঠাতেল অকণমান দিছোঁ দেই অকণমান দি পিটিকি লৈছোঁ আৰু এইখিনি এতিয়া ভাতৰ লগত খাম এইয়া চাওক মোৰ আজি ভাত সাজৰ যোগাৰ হৈ গ'ল পিটিকা ৰেডি হৈ গ'ল এতিয়া ভাতৰ লগত খাব লাগিব ভাত খাই আকৌ লগ পাই আছোঁ আপোনালোকক এইয়া চাওকচোন বতৰ দেখিছেনে ডাৱৰ আনিলেই মাইনাকেইটা খেলি আছে হেল্ল' হাই চিষ্টাৰ কোৱা 1 2 3 4 let's go টিকলিজনী মৰম লগা বেটাৰ মানে ইয়াৰ পৰা দেখি আছে নহয় খেলিবলৈ যাবলৈ খুব ইচ্ছা কেনেকৈ যাব খুব ভাল লাগিছে নি খেলি ব'লা এতিয়া অলপ শুবা বেটা শুলে এতিয়া মই বাহিৰত অকণ বহি আছোঁ খুব ভাল লাগে এনেকুৱা বতৰ কৰিলে সন্ধিয়াই হ'ব হৈছে আৰু ডাৱৰ আহি আছে পুৰা চানি ধৰিব এতিয়া এডোখৰত অলপ আগতে চাওক 10 ছেকেণ্ডৰ আগতে এতিয়া কি কৰি দিলে আৰু আজি ভিডিঅ'টো ইমানেই আপোনালোকে কেনেকুৱা লাগিলে জনাব আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ বাই বাই টেক কেয়াৰ অল